মুছলমানৰ বিবাহক লৈ আহি গ'ল নতুন আইন। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। কাজীয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব বৰ্তমানৰ পৰা। মুছলমানৰ কাজীয়ে যদি বিবাহ সম্পন্ন কৰে তেনেহ'লে তেওঁৰ বিবাহ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নহ'ব। সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব। বাধ্যতামূলক হ'ব এই বিবাহ পঞ্জীয়ন। হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা উপ-পঞ্জীয়কৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া। মুছলমানৰ বিবাহক লৈ আহি গ'ল নতুন আইন। বিবাহৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰ-পত্ৰ। মুছলমানেই হওক বা হিন্দুৱেই হওক সকলো বিবাহতে চৰকাৰী পঞ্জীয়ন হ'বই লাগিব। নেক্সট নিউজ। ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ। উজনিৰ পৰা নামনিলৈ কেৱল স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। স্মাৰ্ট মিটাৰত কেনেদৰে বিল বৃদ্ধি কৰিব পাৰি তাৰো তথ্য দাখিল কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগঠনটোৱে। ৰহাত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা ওলমালে প্ৰতিবাদকাৰীয়ে। উজনিৰ পৰা নামনিলৈ কেৱল স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী। ৰাজ্যৰ কেইবাখনো জিলাত নিষিদ্ধ কৰা হ'ল স্মাৰ্ট মিটাৰ লগোৱা Apdcl কৰ্মী। চৰকাৰী অফিচত স্মাৰ্ট মিটাৰ লগাই দৰিদ্ৰৰ ঘৰত স্মাৰ্ট মিটাৰ নলগাবলৈ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। উজনিৰ পৰা নামনিলৈ কেৱল স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী উপস্থাপন হৈ আছে। নেক্সট নিউজ। আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই এতিয়ালৈকে তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ। ৰাজ্য চৰকাৰে লাখ লাখ মানুহক দিবলৈ গৈ আছে চৰকাৰী ঘৰ। চৰকাৰী পকী ঘৰৰ বাবে ৰাজ্যজুৰি আবেদন আৰম্ভ। প্ৰত্যেক ডিষ্ট্ৰিক্টতেই চৰকাৰী ঘৰৰ প্ৰ-পত্ৰ বিতৰণ কৰা আৰম্ভ কৰিছে। এইবাৰ ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে পাৰিব। মধ্যবিত্ত শ্ৰেণীৰ লোকেও লাভ কৰিব চৰকাৰী পকী ঘৰ। ঘৰ দিয়াৰ নামত যদি পঞ্চায়তৰ সভাপতিয়ে দুৰ্নীতি কৰে তেনেহ'লে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰিব পাৰিব আপুনি। ঘৰ নোপোৱা প্ৰতিটো পৰিয়ালে দিব পাৰিব অভিযোগ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা মুকলি কৰিছে কেইটামান নম্বৰ। 3 পৃষ্ঠাৰ আবেদন পূৰণ কৰি জমা দিয়ক পঞ্চায়তৰ কাৰ্যালয়ত। আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 1,30,000 টকা। চৰকাৰে নতুনকৈ 3 কোটি লোকক চৰকাৰী পকী ঘৰ দিবলৈ কাৰণে যুঁজা আৰম্ভ কৰিছে। আপুনি যদি ফৰ্ম ফিল-আপ কৰিব নোৱাৰে তেনেহ'লে ঘৰে ঘৰে গৈ চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ ফৰ্ম ফিল-আপ কৰি দিব। চৰকাৰী ঘৰৰ বাবে কি কি নথিপত্ৰ লাগে আমি জানো আহক। 1 নম্বৰতে লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, ইনকম চাৰ্টিফিকেট, বেংকৰ একাউণ্ট নম্বৰ, আপোনাৰ মোবাইল নম্বৰ লাগিব যিটো নেকি এক্টিভ হৈ আছে, আৰু কেইখনমান ৰঙীন ফটো পাছপোৰ্ট চাইজ। আপুনি pmay.government.in গৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। কিন্তু এয়া চহৰৰ বাবেহে, গাঁৱৰ বাবে নহয়। চৰকাৰী ঘৰৰ বাবে এটা বৰ ভাল খবৰ। যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে চৰকাৰী ঘৰ পাবই, আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকেও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোনোবা যদি প্ৰ-পত্ৰ ফিল-আপ কৰিব নোৱাৰে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আহি আপোনাৰ ঘৰতে প্ৰ-পত্ৰ ফিল-আপ কৰি দিব। 3 পৃষ্ঠা জোৰা প্ৰ-পত্ৰ থাকিব। এই গোটেই 3 পৃষ্ঠা জোৰা প্ৰ-পত্ৰ চৰকাৰী কৰ্মচাৰী আহি ঘৰতে ফৰ্ম ফিল-আপ কৰি দিব। আপুনি এতিয়াই গৈ পঞ্চায়তত খা-খবৰ লওক। পঞ্চায়তৰ সভাপতিয়ে যদি আপোনাৰ বিৰুদ্ধে কিবা পইচা বিচাৰে বা দুৰ্নীতি কৰে তেনেহ'লে তেওঁৰ বিৰুদ্ধে আপুনি গোচৰ ৰুজু কৰিব পাৰিব। তাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কেইটামান ফোন নম্বৰ মুকলি কৰি দিছে। আপুনি অভিযোগ দিব পাৰিব ফোন কৰি পেলাই, আৰু লগে লগে তদন্ত হ'ব আৰু কাৰাগাৰত যাব লাগিব সভাপতি। দ্বিতীয়টো খবৰ।